गसाइगाव सहराव दिनै Mcos Global Pvt Limited मुंनि मोनसे कम्पानि मावखुलि बेखेवदों। भारत हादरावल' नङा गुबुन हादरावबो मिथिसार जानाय Mcos Global Pvt Limited मुंनि मोनसे कम्पानिनि मावखुलिखौ दिनै क'क्राझार जिल्लानि सिङाव थानाय गसाइगाव सहराव बिटिआरनि मावफुं सोद्रोमा विल्सन हासदा बिथाङा बेखेवनानै होयो। Mcos Global Pvt Limited मुंनि कम्पानिनि मेनेजिं डाइरेक्टर सुभाशिष कर बिथाङा फोरमायनाय बादिब्ला बे Mcos कम्पानिया भारत हादरावल' नङा गोबां हादरफोरावनो गिदिर खामानि मावगासिनो दं। बिदिन्थि महरै भारत हादरनि गेजेरावनो गोलावसिन दालां धुबरी जिल्लानि सिङाव थानाय फुलबारी दालांखौ लुफुंनायावबो Mcos कम्पानिया लोगोआव दं। बेबादि गेदेर हाबा मावनो हानाय कम्पानिनि मावखुलिखौ गसाइगाव बादि जायगायाव बेखेवनो हानाया गसाइगाव ओनसोलनि रायजो राजाफोरजों लोगोसे बिटिआर ओनसोलनि रायजो राजाफोरनि गोजोननायनि खौरां। लोगोसे बे मावखुलिखौ बेखेवनाय लोगो बे ओनसोलनि गोबां लाइमोनफोरा बे मावखुलियाव एबा बे कम्पानिनि गेजेरजों गोबां हाबा मावनायनि सुबिदाखौ मोननो हागोन होननानै फोरमायनायजों लोगोसे गसाइगाव बादि ओनसोलाव बेबादि कम्पानिनि मावखुलिखौ लाबोनो हानाया जोबोद गोग्गाथाव जादों होनना फोरमायदों मावफुं सोद्रोमा विल्सन हासदा बिथाङा। কৰ্পৰেট মানে সেক্টৰত যাম তো এইখিনি কথা বহুতে চিন্তা কৰিছে অনুভৱ কৰিছে আৰু মই মানে সুখী আজি বাস্তৱ ৰূপত চাই যে আমাৰ সুভাশিষকৰ ডাঙৰীয়াৰ নেতৃত্বত বা হেমেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত আজি আমি গোসাইগাঁও নিচিনা এৰিয়াত অঞ্চলত য'ত নেকি হিংসাত জৰ্জৰিত হৈ আছিল এইখন অঞ্চলত আমাৰ বড়োলেণ্ড অঞ্চলত আমি মানে এটা কৰ্পৰেট মানে এটা অফিচ আমি পাবলৈ সক্ষম হ'লোঁ। সেইটো আমাৰ কাৰণে গৌৰৱৰ কথা আৰু মই আশা কৰোঁ যে নিশ্চয় অহা দিনত যিহেতু শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে মই সুভাশিষকৰ ডাঙৰীয়াৰ পৰাও শুনিলোঁ যে আৰু বহুত তেনেকুৱা ধৰণৰ প্ৰজেক্ট আহিবলৈ গৈ আছে, বহুত ডাঙৰ কাম হ'বলৈ গৈ আছে আৰু নিশ্চয় এইখন ভাল এটা শান্তিৰ পৰিৱেশ পোৱাৰ কাৰণে এতিয়া এইবিলাক মানে এতিয়া এটা ভাল এটা মানে পৰিৱেশ পাবলৈ সক্ষম হোৱাৰ কাৰণে এতিয়া আমি নিশ্চয় বিটিআৰবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমি সকলো জেগাতে কৈ আহিছোঁ যে য'ত শান্তি আছে তাতেহে প্ৰগতি হ'ব আৰু শান্তি অহাৰ কাৰণে এতিয়া প্ৰগতিৰ পথত আমি এতিয়া আমাৰ বিটিআৰখন আগবাঢ়ি আছে এইটো আজি প্ৰমাণিত হ'ল। তো সেইকাৰণে বিটিআৰ চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কম যে তেখেতসকলেও ধন্যবাদ দিব লাগে, তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিব লাগে আৰু অহা দিনত চৰকাৰৰ ফালৰ পৰাও আমি যি সহায় সহযোগিতা আগবঢ়াব লাগে মই নিশ্চয় সেইখিনি এনশ্যোৰ কৰিম যাতে চৰকাৰৰ ফালৰ পৰা আমি সহায় সহযোগিতা আগবঢ়াব পাৰোঁ। তো সৰ্বশেষত আকৌ আৰু এবাৰ আমাৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা আমি আমাৰ Mcos Global Pvt Limitedক আমি আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ মংগল কামনা কৰিছোঁ। প্ৰেছৰ মাধ্যমক যে আমাক লোকেলৰ পৰা যিটো ছাপৰ্ট এজ এ পাব্লিক ছাপৰ্ট পলিটিকেল ছাপৰ্টটো ছাৰ লোক ইহঁতে আছে পাব্লিক ছাপৰ্ট সকলৰ ছাপৰ্ট আশীৰ্বাদ ব্লেছিং লৈ যাতে আমি আগবাঢ়িব পাৰোঁ আৰু ইয়াৰ কোম্পানীটো যাতে বহুত ফ্ৰেছলি ভালকৈ প্ৰপাৰলি যাতে ইয়াত ফাংচনিং কৰিব পাৰে। থেংক ইউ। এই কোম্পানীৰ মূলত কি কাম হ'ব এইখিনি আপুনি ক'লে? Mcos Global যেটো কোম্পানী এইটো ৰেজিষ্টাৰ্ড ইন মুম্বাই, এইটো এটা মুম্বাই বেছড কোম্পানী, এইটো আমাৰ অসমৰ কোম্পানী নহয়। বাট এই মুম্বাই বেছড কোম্পানী আণ্ডাৰত বহুত কেইটামান কাম আছে, যেনেকা মুম্বাই টানেল প্ৰজেক্ট আছে আণ্ডাৰ L&T উইচ ইজ এৰাউণ্ড 2300 crores। তাৰপিছত UP প্ৰয়াগৰাজত NHAI প্ৰজেক্ট চলি আছে 1230 crores। আমাৰ ডুবাইত প্ৰজেক্ট এটা চলি আছে, ষ্টাৰ্ট হৈছে জাষ্ট। আৰু ফ'ৰ্থ প্ৰজেক্ট চলি আছে এইটো আমাৰ অসমত, এইটো হ'ল আমাৰ ইণ্ডিয়াছ লংগেষ্ট ব্ৰিজ ধুবুৰী ফুলবাৰী ব্ৰিজ, সেই প্ৰজেক্ট আমাৰ চলি আছে অসমত ধুবুৰীত। এতিয়া Mcos Globalৰ ৰোলটো হ'ল বিকজ দিছ প্ৰজেক্ট হেজ বিন এলটেড বাই NHIDCL টু L&T। এই প্ৰজেক্টটো L&T কৰি আছে কনষ্ট্ৰাকশ্যন। L&Tৰ লগত উই আৰ এন অফিচিয়েল ছাপ্লাই পাৰ্টনাৰ অফ L&T। আমাৰ যেনেকৈ এই প্ৰজেক্ট টোটেল প্ৰজেক্ট চাইজ হ'ল 9000 crores বৰ্তমানৰ ভেলু। এতিয়া নেক্সট 5 yearsত দিছ ভেলু উইল গ' টু 13000 crores প্ৰজেক্ট ভেলুটো। এই প্ৰজেক্টত আমি বৰ্তমান 1560 কোটি টকাৰ অৰ্ডাৰ বিট কৰি পাইছোঁ। চ' এইটো মানে বহুত ডাঙৰ এটা এমাউণ্ট হয়। আমাৰ BTC অঞ্চলৰ কেইবছৰৰ বাজেট হ'ব যিটো আমাৰ ৱৰ্ক অৰ্ডাৰ হয়। ইমান ডাঙৰ অৰ্ডাৰ আমাৰ এটা সৰু জেগাত যে আনিবলৈ আমি সক্ষম হ'লে এইটো বহুত ডাঙৰ কথা। এইটোত আমি আমাৰ চিফ মিনিষ্টাৰ ছাৰক যথেষ্ট ধন্যবাদ জনাইছোঁ বিকজ আই হেভ বিন উইথ হিম। মই ছাৰৰ লগত থাকিছোঁ এই সময়বিলাকৰ সময়ত আৰু এই কোম্পানীটো ইয়াত অনাৰ সময়ৰ কাৰণে ছাৰৰ বহুত ৰোল বহুত কণ্ট্ৰিবিউশ্যন আছে। এই প্ৰজেক্টটো অনাৰ কাৰণে ধুবুৰী ফুলবাৰী ব্ৰিজ প্ৰজেক্টটো ইয়াত অনাৰ কাৰণে ইণ্ডিয়াছ লংগেষ্ট ব্ৰিজ অনাৰ কাৰণে ছাৰৰ বহুত ডাঙৰ কণ্ট্ৰিবিউশ্যন আছে।
প্লাছ এই প্ৰজেক্টটো অনাৰ পিছত ছাৰে এই এমকছ গ্ল'বেলক যে এজ এ অফিচিয়েল ছাপ্লাই পাৰ্টনাৰ হৈ ছাৰৰ তাতেও কণ্ট্ৰিবিউশ্যন আছে, আমাক হেল্প কৰিছে বহুত। এজ এ পলিটিকেল পাৰ্টি এনেকৈ ছাৰ ক'লে যে এজ এ পলিটিকেল ছাপৰ্ট যিটো থাকে সেই ছাপৰ্টটো সদায় কৰিছে ছাৰে, যাতে ইমান ডাঙৰ এটা অৰ্গেনাইজেশ্যন ইয়াত আনিব পাৰোঁ। আনাৰ সময়ত চাওক L&T আহিছে, L&T নিজৰ এষ্টাব্লিছমেণ্ট ভিজিট কৰিছে, ইমান ডাঙৰ এষ্টাব্লিছমেণ্ট কৰিছে, বাট আজিলৈকে ফেক্টৰী হৈছে, বাট এতিয়াও এটা কৰ্পৰেট হাউচ অহা নাই। কৰ্পৰেট হাউচটো হ'ল আমাৰ এমপ্লয়মেণ্টৰ ষ্টেণ্ডাৰ্ডটো বঢ়াই দিয়ে, দেট ইনক্ৰিজেছ দ্য ষ্টেণ্ডাৰ্ড অফ দ্য এমপ্লয়মেণ্ট। আজি ফেক্টৰীত যেনেকৈ ৱৰ্কাৰ থাকে, মষ্টলি ৱৰ্কাৰ লেভেল বেছি থাকে, মাছ প্ৰডাকশ্যন ইজ ৱৰ্কাৰ লেভেল, ইয়াত ৱৰ্কাৰ লেভেল নহয়, ইয়াত মাছ যিটো এমাউণ্ট থাকে এমপ্লয় সেইটো এটা বেলেগ ষ্টেণ্ডাৰ্ডত থাকে। চ' দেট থিং ইজ going to change the face of the BTC. আমাৰ BTC ইয়াৰ ল'ৰা ছোৱালী, অসমৰ ল'ৰা ছোৱালী মানুহৰ সিহঁতৰ যিটো এমপ্লয়মেণ্টৰ যিটো স্কাৰচিটি যিটো চলি আছিলে এইটো চল্ভ হৈ আছে। যেনেকৈ আমি ৰিচেণ্টলি খবৰ পালোঁ যে ছাৰ 1 লাখ জবছ অসমত দিলে, তাৰ বিনিময়ত যিটো কৰ্পৰেটবিলাকক আনি আছে অসমত, দিছ ইজ এ পাৰ্ট অফ দ্য গভৰ্ণমেণ্টছ ৰিফৰ্মছ, যিটো কাৰণে আমিও আনিবলৈ সক্ষম হ'লোঁ। আজি মুম্বাইৰ পৰা ডাইৰেক্টৰ ইহঁতে আহিছে, আজি মুম্বাইৰ পৰা দিল্লীৰ পৰা কোনো BTC অসমত আহি ব্যৱসায় কৰিব নিবিচাৰে। এনেকুৱা সৰু এটা ভাড়া লৈ কৰিলে কৰ্পৰেট হাউচ কৰিব নিবিচাৰে। কৰ্পৰেট হাউচ মিনছ এষ্টাব্লিছমেণ্ট ইজ এটলিষ্ট 25 years মিনিমাম। আজি এইটো 5 বছৰত শেষ হৈ গুচি নাযাব, কিন্তু 25 yearsৰ এষ্টাব্লিছমেণ্ট আছে। আমি যিটো NHI যিটো প্ৰজেক্ট চলি আছে বঙাইগাঁৱৰ পৰা আমাৰ দিছপুৰলৈকে 6 লেন, সেইটোতো আমাক অফাৰ আহিছে L&Tৰ পৰা। চ' উই আৰ প্লেনিং টু বিড অলছ'। সেইটোত কৰিলে আমি এৰাউণ্ড 1,200 crores আমি বিডিং পাম ছাপ্লাই। চ' দিছ প্ৰজেক্ট, দিছ কোম্পানী উইল গো অন ফৰ এটলিষ্ট বেৰ মিনিমাম 25 years। থাউজেণ্ডছ অফ ক্ৰ'ৰ্ছৰ প্ৰজেক্ট এই কোম্পানীৰ থ্ৰুত হ'ব। ইমান ডাঙৰ যেতিয়া প্ৰজেক্ট হ'ব মানে ইমান মানুহক চাকৰি পাব, হাণ্ড্ৰেডছ অফ BTCৰ ল'ৰা ছোৱালীবিলাকৰ যিটো নৰ্মেলি কিয় ফেক্টৰী আহে, ইয়াৰ মানুহবিলাক কম্পিটেণ্ট নহয়, যিটো প্ৰচাৰ কৰে যে ইমান কম্পিটেণ্ট নাথাকে, তেতিয়া কি হয় সিহঁতে লেবাৰ ক্লাছত ৱৰ্ক কৰে। কৰ্পৰেট হাউচ অহাৰ লগে লগে কি হ'লে সিহঁতৰ ষ্টেণ্ডাৰ্ডটো বাঢ়িব, দে উইল গ' ফৰ হায়াৰ জবছ, হায়াৰ ষ্টেণ্ডাৰ্ড অফ জবছ। লাহে লাহে ইয়াৰ মানুহবিলাক যিমান কৰ্পৰেট আহিব গোটেই জেগাত মেক্সিমাম মানুহ আমাৰ লোকেল থাকিব লাগে, এটলিষ্ট 60% থাকিব লাগে এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ, বাট নোৱাৰোঁ আমি। আজি যেনেকৈ আমাৰ এমকছ গ্ল'বেলত গ্ৰাউণ্ড ষ্টাফ কিমান আছে 100+, মানে তাৰ ইনটু 5 ধৰি লওক 500 মানুহৰ পেট চলি আছে ইয়াৰ পৰা, আৰু অফিচৰ ষ্টাফ এৰাউণ্ড মোৰ দেন 25+। অফিচৰ ষ্টাফত আমাৰ BTCৰ মানুহ কিমান আছে 7জন 5জন, বাট গ্ৰাউণ্ড ষ্টাফত মেক্সিমাম কিন্তু আমাৰ BTCৰ। তো এই যিটো বেষ্ট লেভেল ক্লাছতো চাকৰি পাবই, তাৰ লগত এমপ্লয়মেণ্ট ষ্টেণ্ডাৰ্ডটোও বাঢ়িব, ভাল চাকৰিও পাব, ভাল চাকৰি আশাও কৰিব পাৰিব আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাকে। এণ্ড ডেভেলপমেণ্ট যিটো ছাৰ ক'লে যে CSR ফাণ্ডছ, এইবিলাক কি হ'ব, জেগাখিনি ডেভেলপমেণ্ট হ'ব। এটা কৰ্পৰেট আহিলে অকল কৰ্পৰেটটো ডেভেলপ নহয়, জেগাখিনি ডেভেলপ হয়, এমপ্লয়মেণ্ট হয়। ডেভেলপমেণ্টটো কিহত হয়, যেনেকৈ CSR ফাণ্ডটো, এইটো বহুত ইম্পৰ্টেণ্ট কথা। আমাৰ ইয়াৰ 90% মানুহে CSR ফাণ্ডটো নুবুজে। CSR ফাণ্ড মিনছ কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি। এইটো এৰাউণ্ড 2% অফ দেট টোটেল ফাণ্ড কাম গ'জ টু দ্য ছ'চিয়েল ৰিফৰ্মছ এণ্ড ছ'চিয়েল ডেভেলপমেণ্টৰ কাৰণে। আজি এটা কোম্পানী যদি ইয়াত 1500 কোটি টকাৰ ব্যৱসায় কৰিব 5 বছৰত, 500 কোটি টকা যদি ইনকাম কৰে, তাৰ 2%টো কিমান হ'ব, এটলিষ্ট 10 crores। 5 বছৰত 10 কোটি টকা আমাৰ ইয়াৰ গোচাইকৰ কাৰণে লাগিব। কিমানখিনি ডেভেলপমেণ্ট হ'ব পাৰে, ডাঙৰ কমিউনিটি হ'ব, ডাঙৰ কিবা এটা হ'ব, জেগাখিনি ডেভেলপমেণ্ট হ'ব। আৰু যদি 10,000 কোটি টকাৰ কাম আহে, তো আমি আৰু এটা কোম্পানী আহি আছে যিটো আমাৰ মুম্বাই ৱৰ্লি চিলিং যে বনাইছে কোম্পানীখন, টেকন'হাইট কনষ্ট্ৰাকশ্যন, এই কোম্পানীটো আহি আছে, ইটছ অন দ্য প্ৰচেছ। ইটছ এ ভেৰি বিগ প্ৰজেক্ট, 10,000 crores প্ৰজেক্ট আমি অসমত আনি আছোঁ। এইটো এনাউন্সমেণ্ট আমি পিছত কৰিম, ইটছ এ ছাৰপ্ৰাইজ ফৰ নাও। এইটো আহিলে এইটো অলছ' চেঞ্জ দ্য ফেচ অফ এণ্টায়াৰ আছাম এণ্ড এণ্টায়াৰ BTC। চ' থেংক ইউ। আৰু মই